দোস্ত আজি আমি প্ৰথম যাই আছোঁ আমাৰ কলেজৰ ফালে আৰু এতিয়া ৰাতি 4টা বাজে হাউলিৰ পৰা এইটোৱে প্ৰথম বাছ আমি পূৰা যাই আছোঁ কাৰণ আজি আমি বেলেগ ৰাজ্যত পিকনিক যাম আৰু তাৰ বাবে চাওক এই যে এইবিলাক চাওক মানে মোৰ ওচৰত আছে ব্ৰেকফাষ্টৰ কিবা বস্তু আৰু এইটো বেনাৰ আছে আৰু বাকী বস্তুবিলাক কলেজত আছে আৰু কিছুমান মানে লৈ আহিব আৰু কিছুমানে ৰান্ধনি লৈ আহিব আৰু খোৱা বোৱাৰ কিছু বস্তু গোটেই বাছ যাই আছে মানে একদম খালী বাছ আৰু মই আৰু ৰাকিব যাই আছোঁ একদম খালী ৰাস্তা খালী বাছ দি মানে কলেজৰ গেটমেন চকীদাৰ উঠাই নাই এতিয়ালৈকে ক্ৰমণিৰ পৰা কি কৰিম আমি মানে ৱালেৰ ওপৰতে দিব লগা হৈছে চব বস্তুবিলাক ইতিমধ্যে মানে আমাৰ দেৰি হৈ যাব আমাৰ বাছ মানুহ ষ্টুডেণ্ট চব আহি ভৰ্তি ফাইনেলি ৰাতিপুৱা আহি গ'ল আৰু এতিয়া আমাৰ মানে বাছত ৰান্ধনিবিলাক উঠিলে চিকেন ডিম বিৰিয়ানীৰ চব বাছত উঠাই দিবলৈ আৰু এতিয়া মানে আমাৰ চব ৰেডি যোৱাৰ কাৰণে 2 ঘণ্টামান অহাৰ পিছত এতিয়া নগাঁও কিবা এটা তেলৰ ডিপুত পাইছে আৰু ইয়াতে ইমান গাড়ীটো ৰখাইছে মানে যাৰ মতা লাগছে তো আমি নগাঁৱৰ পৰা ডাইৰেক্ট একদম গুৱাহাটী হৈ মানে এয়াৰপৰ্টৰ ৰাস্তাদি পূৰা কামৰূপ হৈ যাম ইমানখিনি সময় ভালে ভালে আহিলোঁ কিন্তু এতিয়া আচল জামত পৰি গ'লোঁ চাওক কিফালে কিমান যাম চাওক তেওঁ 6 গাঁৱৰ দৃশ্য একদম পূৰা অভাৰব্ৰিজ বনাই আছে আৰু ইফালে চাওক চব গাড়ী এটা ঠাইতে একদম পূৰা হৈছে ৰাস্তাটো মানে বহল কৰি আছে 6 লেন বনাব তো জাম মানে একদম বহুত জাম হৈ গৈছে যিয়ে যোনফালেদি যাব পাৰে চব সোমাই আছে একদম কোনো ডিচিপ্লিন একো নাই আৰু ইফালে চাওক ৰাস্তাবিলাক বহল কৰি আছে কিমান ডাঙৰ ডাঙৰ বিল্ডিং একদম ভাঙি চুৰমাৰ কৰি দি আছে মানে ৰাস্তাটো বহল কৰিলে ইমান মানে বিল্ডিং ভাঙিব লাগে বহুত মানে ইমান ডাঙৰ ডাঙৰ বিল্ডিং আছে চব চাওক একদম চব মানে ডাঙৰ ডাঙৰ বিল্ডিং ৰাস্তাৰ চাইডত যি পৰিছে চব একদম উচ্ছেদ কৰি দি আছে একদম ভাঙি একদম ধূলা বনাই দি আছে একদম ইমানখিনি সময় যোৱাৰ পিছত আমি এতিয়া গুৱাহাটী এৰিয়া এৰিলোঁ আৰু এতিয়া আমি যাম আমি এতিয়া মেঘালয় উকিয়ামৰ ফালে এইটো মেইন ৰাস্তা উকিয়ামৰ যোৱাৰ কাৰণে চাওক এতিয়া এটা বেলেগ ফিল আহি আছে মানে এটা পিকনিকৰ মানে যিটো পিকনিকৰ ভাৱ সেইটো আহি আছে এতিয়া গোটেই ৰাস্তা পাৰ কৰি আহিলোঁ প্ৰায়ে কিন্তু ইমান সময় ভিডিঅ' কৰা মুডেই নাছিল কাৰণ অহা যোৱা হৈয়ে থাকে এই ৰাস্তা দি এইটো মানে উকিয়ামৰ ৰাস্তা ইয়াত আৰু যোৱা নাছিলোঁ প্ৰথমে যাই আছোঁ এতিয়া মানে অলপ মানে ভিডিঅ' কৰি আছোঁ কাৰণ গোটেইটো মানে দায়িত্ব মোৰ ওপৰত মেইনলি আছে কলেজৰ পৰা মেইনলি টিচাৰসকল যায় কিন্তু মানে বাকী চব ময়ে দায়িত্ব কৰি আছোঁ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বাকী পূৰা বাছ ভৰ্তি মানুহবিলাকৰ মানে চব হিচাপ টিচাপ এটা পিকনিকত যিমান যি কৰিব লাগে বাছৰ পৰা আৰম্ভ কৰি চব বস্তু ময়ে কৰি মেনেজ কৰি আছোঁ তো সিমান সময় সেইকাৰণে ভিডিঅ' ইমান কৰা নাছিলোঁ এতিয়া ডাইৰেক্ট মানে উকিয়াম পামেই এতিয়া দোস্ত ৰাস্তাটো কিন্তু একদম মজা একদম একা বেকা অহমা এনেকুৱা ৰাস্তাতে যোৱাটো যিটো মজা মানে বেলেগ এটা মজা ইয়াতে মানুহৰ ঘৰ বাৰী তেনেই কম কিন্তু স্কুল আছে মাজে মাজে পূৰা আৰু যিমান স্কুল আছে চব আছামিছ মিডিয়ামৰ কাৰণ ইয়াতে ৰাভা মানুহ বেছিকৈ থাকে যিহেতু হিচাপে মানে ইয়াতে চব অসমীয়া মিডিয়ামৰ স্কুলে আছে যথেষ্ট কওঁতে আমি আহি গ'লোঁ উকিয়ামৰ ফালে আৰু এইটো আমাৰ আৰু এজন মেনেজাৰ আমাৰ লগৰ মানুহ ইও মেনেজ কৰি আছে বহুত কিছু লগত আগে আছে আমাৰ ফাইনেল এটা পিকনিকৰ যিটো এণ্ট্ৰি গেটৰ ভাউচাৰ দি দিলে আৰু এই এণ্ট্ৰি ভাউচাৰত উকিয়াম ভিলেজ পিকনিক স্পট এটা দিছে না ইয়াতে গাড়ীৰ নাম্বাৰ দিছে না কিবা দিছে আৰু ইয়াৰ কাৰণে 300 টকা মানে এটা গাড়ীৰ পৰা যদি 300 টকা লয় কি ক্লিনিক কৰে আৰু গাঁৱত ইমান এটা ঠিক লগা নাই কমচে কম 30-50 টকা ল'লে এইটো কাফি আছিল তো দোস্ত ফাইনেলি আমি আহি গ'লোঁ উকিয়ামত আৰু ইয়াতে মানে আমি ৰাতিপুৱাই আহিছোঁ ইমান দেৰি হোৱা নাই কিন্তু তথাপি চাওক মানে বাছ ভৰ্তি একদম চব বাছ আগতে আহি গৈছে আমাতকৈ বাকী আমাৰ বাছটো থোৱাৰ জেগা পাইছোঁ পূৰা বঢ়িয়া জেগা আছে বাছটো থোৱাৰ কাৰণে জাগা এভেইলেবল উকিয়াম মানে বহুত ডাঙৰ এৰিয়া হয় না যিমানে গাড়ী হওক কোনো বাছৰ মানে পাৰ্কিঙৰ ন' টেনশ্যন ন' প্ৰব্লেম চব ৰেডি নামা গোটেইকেইটা সোনকালে নামি যোৱা বস্তু পানী কাম কৰিব লাগিব পূৰা শান্তি চান্তি চব লৈ আছে যিমান সম্ভৱ আমি সোনকালে কৰি আছোঁ কাৰণ আমাৰ ইয়াতে ৰান্ধা বাঢ়া কৰি আকৌ খাই বৈ ধুই পখালে আকৌ লৈ যাব লাগিব ঘৰত ৰেডি কৰি আছোঁ আমাৰ ষ্টুডেণ্টৰ চাৰা বাদেও যিবিলাক ড্ৰাইভাৰ মালিক ড্ৰাইভাৰ বাছ মালিক চব মানে আমাৰ লগত কাম কৰি আছে পূৰা হেল্প কৰি আছে সিসকলে মানে চাই যাতে আমাৰ যাতে দেৰি না হয় আৰু এইফালে সুন্দৰ বিহু এতিয়া মই আছোঁ মেঘালয়ত মেঘালয়
একদম সঁচাকৈ মেঘালয়ত আছোঁ, মোৰ লগত আছে সজিত, ইও মেঘালয়ত আছে। আৰু বাকী যিমান আছে না একচুৱেলি তেওঁলোকে মেঘালয় অহাই নাই, তেওঁলোকে না এই নদীটোৰ ইফালে মানে অসম হয়, নদীটো পাৰ নহ'লে মেঘালয় নহয়, এইটো অসমে হ'ব। মানুহ কম যায় তাতে মই যাম, আৰু যাই কিনে যি যি আছে মই যাম। ইফালেতো কিমান ডাঙৰ এটা মানে হেংগিং ব্ৰিজ আছে, আৰু তলমেল যাওঁ কিমান সুন্দৰ ভিউ। এই যাব দে আহ Wow! View চাওক মেঘালয়, wow এইটো মেঘালয়, ভালে লাগিছে এনেকুৱা। মানে এক বাছ লৈ আহিছোঁ আজি মেঘালয়ত, দুজনে আহি গৈছে মেঘালয়ত, আৰু বাকী চবক লৈ আহিছোঁ। তহঁতে অসমতে থাক, বাহিৰত আহিব নালাগে। আৰু ইফালে ভিউ সেই তাতেও কিছুমান মানুহ পিকনিক খাই আছে, আৰু সেইফালে অলপ মানে ঝৰ্ণা নিচিনা পানী যাই আছে, তাতো মানুহবিলাক আছে। আৰু ইয়াতে মানে বালু নাই, অকল মানে ডাঙৰ ডাঙৰ বল্ডাৰৰ শিল আছে। মানে এনেকুৱা শিল পাথৰ একো নাই, অকল বালি আছে তাতে, বালি আৰু নদীৰ নিচিনা পানী, আৰু বাকী একো নাই। আৰু ইয়াতে চাওক মানে পুৰা যিটো ভিউ একদম ঝৰ্ণা নিচিনা ভিউ আছে ইয়াতে। আৰু এইফালে চাওক কিমান ডাঙৰ এটা, কিন্তু বৰ্তমান এইটো মানে বন্ধ কৰি দিছে, কাৰণ এইফালে এটা ডাঙৰ ব্ৰিজ হৈ গৈছে অলৰেডি। আৰু এই হেংগিং ব্ৰিজটো আছে নে কিমান সুন্দৰ, মানে এটা বহুত পুৰণা মানে মেঘালয়ৰ অসমৰ মানুহে যাতায়াত কৰিবৰ কাৰণে নদীৰ ওপৰত হেংগিং ব্ৰিজ বনাইছিল। কিন্তু বহুতে নাজানে এই হেংগিং ব্ৰিজটো যে ইয়াতে আছে। আমি মানে লোকেল মানুহক দেখাই গুগলৰ পৰা ফটো লৈ দেখাই মানে ইয়াতে ডাইৰেক্ট আহি গৈছোঁ। ইফালে কিছুমান গ্ৰুপে পিকনিক খাই আছে, কিন্তু মানে হ'ব এইবিলাক মানে লোকেল হ'ব চাগে, আগতে হয়তো ইয়াতে গম পায়। যা লাহেকে যাবি, লাহেকে যাবি। কিমান ধুনীয়া, আমাৰ ঘৰৰ মানে ইমান ভাল নালাগে ঠাইবিলাক, আৰু ইয়াতে কিমান ধুনীয়া ঠাই। এই মানে ইয়াতে যদি কোনো ল'ৰাৰ বিয়া হয় না, মানে ইয়াতে কোনোবা ল'ৰা যদি বিয়া কৰে কোনো ছোৱালী, আৰু টেনশ্যন নাই, ডাইৰেক্ট ল'ৰাটোক লৈ আহিব, ঘৰ বাৰী ইয়াতে তাৰ হৈ যাব, বাকী আৰু কি তাতে হচৰ বাৰী। আৰু সেইটো হ'ল অসম, এই মানে নদীটো জলন্ধৈ অভাৰ ব্ৰিজ। আৰু ইমানে চাওক কিমান সুন্দৰ মানে পুৰণা ব্ৰিজ আছিল, এইটো মানে পুৰণা আগৰ দিনৰ মানুহবিলাক অহা যোৱা কৰিছিল, কিমান মানুহ আছিল বহুত। ইমান সুন্দৰ ঠাই, তথাপি ইয়াতে মানুহ নাই। মই অকল চাজিৰে দুজনে আমি ইয়াতে আহিছোঁ, মানে অলপমান ইও লাগি আছে কেনেকুৱা আজি ইফালে ইমান মানুহ, আৰু ইফালে ইমান সুন্দৰ ভিউ, ইয়াতে মানুহ নাই। আৰু এইফালে চাওক এইবিলাক ৰাভা মানুহ হ'ব চাগে। এইটো হ'ল মেঘালয়ৰ মানে ডাঙৰ ডাঙৰ পাহাৰ, আৰু মানে এইটো দলংটো হ'ল মাছখনৰ যিটো মেইন দলংটো হ'ল বৰ্ডাৰ, ইফালে হ'ল অসম। পাহাৰবিলাক মেক্সিমাম মেঘালয় হয়, আৰু ইফালে এইটো হ'ল অসমৰ মানে বেছি সমভূমি। ইফালে চাওক মানে দোকানবিলাকত অসমীয়া লিখা আছে, সব মানে ৰাভা মানুহৰ দোকান, কিন্তু অসমীয়া লিখিছে। দোকানীবিলাক চাওক পুৰা মহিলা ৰাভা দোকানী। মানে ইয়াতে ল'ৰা মানুহৰ মানে অলপ কম, যিটো মানে মেঘালয়ৰ প্ৰভাৱটো ইয়াতে আছে। আৰু ইয়াতে এটা ডাঙৰ বজাৰ, আৰু আজি যিহেতু ছানডে, ইফালে মানে খ্ৰীষ্টানৰ কিবা এটা প্ৰগ্ৰাম হৈ আছে, যিহেতু মানে গমেই পায় মেঘালয়ৰ ভাৰতৰ চবতকৈ বেছি পাৰ্চেণ্ট খ্ৰীষ্টান মেঘালয়ত। আৰু ইফালে মানে আজি কিবা এটা প্ৰগ্ৰাম হৈ আছে এইফালে। দোস্ত এতিয়া আমি আকৌ মানে বজাৰৰ পৰা আমি এতিয়া মানে পিকনিক স্পটত যাম, আৰু এতিয়া মানে এটা উকিয়াম গাঁৱত সোমাইছোঁ। ইয়াতে মানে বেলেগ এটা অনুভূতি, বেলেগ এটা দৃশ্য চালোঁ। মানে ইয়াতে ডাইৰেক্ট জাপানৰ নিচিনা পৰিষ্কাৰ, মানে ৰাস্তাত চক এটা মানে লেতেৰা মানে তো দূৰৰ কথা, এটা পাতো পৰা নাই ৰাস্তাত, কিমান মানে চাফ চিকুণ কৰি ৰাখিছে, বেলেগ এটা মানে চিষ্টেম তেওঁলোকৰ। আমাৰ মানে নৰ্মাল এনে নহয়, নৰ্মাল আমাৰ অসমীয়া মানুহ নৰ্মাল আমাৰ মানুহজনে ইমান কৰিবই নোৱাৰে। আৰু ইফালে চাওক এইটো উন্নত গাঁও নহয়, কিন্তু চাওক মানে ইয়াৰ পৰিষ্কাৰ ৰাস্তাবিলাক চাওক, দুইফালে ড্ৰেইন আছে পানী যোৱাৰ কাৰণে, আৰু ইফালে মানে একদম চব চাফ চিকুণ কৰি ৰাখিছে। আৰু এটা কথা কি মানে এওঁলোক বেলেগক দেখুৱাৰ কাৰণে এনেকুৱা চাফ চিকুণ কৰে, এওঁলোকৰ মানে এটা DNA ডিচিপ্লিন আছে, কিন্তু বেছি মানুহ নাহে। আমি পুৰা গাঁৱত সোমাইছোঁ, ইয়াতে মানে সেই হিচাপে চালোঁ কিমান পৰিষ্কাৰ এওঁলোক। আৰু এটা বস্তু ভাল লাগিল চাওক, এইটো এটা গীৰ্জা হয়, এইটো মানে এওঁলোকৰ গাঁৱৰ এটা গীৰ্জা, কিন্তু এইটোৰ বয়স কিমান জানে, শতাব্দী পাৰ হৈ গৈছে। 1912 চনত স্থাপিত কৰিছে এই খ্ৰীষ্টানৰ গীৰ্জাটো। মানে আমি গম পাওঁ মেঘালয়ত এতিয়া খ্ৰীষ্টান পপুলেশ্যন বঢ়িছে, মিছা কথা একদম। মানে ব্ৰিটিছৰ সময়লৈকে মানে ইয়াতে এটা গীৰ্জা খুলিছে, চাওক কিমান মানে তেওঁলোক আগতে মানে এওঁলোক খ্ৰীষ্টান ধৰ্ম হৈছে। যদি এওঁলোক খ্ৰীষ্টান নহ'লেহেঁতেন, এওঁলোকক মানে জংগলী বা কিবা এটা দি মানে এওঁলোকক তলত ৰাখিলেহেঁতেন, কিন্তু এতিয়া খ্ৰীষ্টান ধৰ্ম হোৱাৰ কাৰণে এওঁলোক মানে চাওক কিমান মানে দূৰৰ পৰা মানুহ আছে, কিমান মানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ডিচিপ্লিন মেইনটেইন কৰি আছে।
সকলো ফালে মানে টিন লগাই দিছে যাতে কিবা এটা লেতেৰা বস্তু হ'লে ইয়াতে পেলাই দিব লাগে আৰু ৰাস্তাৰ দুয়োকাষে যাতে বোকা নহয় বা পানী বৰষুণ হ'লে যাতে গুচি যাব পাৰে দুয়োকাষে ৰাস্তাটো মানে চাইডেদি ড্ৰেইন খুলি দিছে আৰু বাকী আমাৰ মানুহ হ'লেতো মানে ৰাস্তাটো চপাই আনিহেঁতেন কিন্তু এওঁলোকে মানে উল্টা ৰাস্তাৰ ড্ৰেইন বনাই ৰাস্তাটো বহল কৰি দিছে এটা বস্তু কি এওঁলোক আজি মানে ডিচিপ্লিন চাফ চিকুণ মেইনটেইন কৰাৰ কাৰণে আজি আমি ইমান দূৰৰ পৰা ইয়াতে আহিব পাৰিছোঁ নহ'লে আমি গমেই নাপালোহেঁতেন ক'ত কি আছে একো নাজানোহেঁতেন এইবিলাক চব মেইনটেইন কৰাৰ কাৰণে ইমান দূৰৰ পৰা আজি মানুহ আহিছে চাওক কি ইফালে মানে দৰঙৰ পৰা খাৰুপেটীয়াৰ পৰা গোলাঘাটৰ পৰা বৰপেটাৰ পৰা চব ইয়াতে মানে আহিছে গাঁৱত ঘূৰি বহুত মানে এটা বেলেগ এটা ভাল লাগিল তো এতিয়া আকৌ মানে আমাৰ পিকনিকৰ মানে খোৱা বোৱা অলপমান খবৰটো লৈ আহোঁ কেনেকুৱা হ'ল মইতো গুচি গৈছিলোঁ মেঘালয়ত এই আমাৰ ফজুবাই পুৰা মাংস পকাই শেষ কৰি দিলে মাংস পকাই পুৰা ভাগৰি গৈছে আৰু এয়া চাওক আমাৰ ফজুহঁতে এৰেঞ্জ কৰিছে কি কৰিব মানে মেইন বস্তুকেইটা মূৰত থৈ আহিছে এতিয়া মানে কাঠেদি এৰেঞ্জ কৰি লৈছে ভাজা কাটা চামুচ চব বনাই লৈছে কাঠেদি এতিয়া মানে আধা ঘণ্টা মানে লাগব দালি ৰন্ধা শেষ হোৱা নাই তো মই ইতিমধ্যে অলপ মানে ঘূৰি আহোঁ আকৌ ইফালেদি মানে য'ত মানুহৰ মানে সমাগম বেছি ইয়াতে চাওক মানুহৰ ভিৰ একদম হাজাৰ মানুহ ইয়াতেই মানে আছে বাকী মই য'তে গৈছিলোঁ তাততো মানুহ নায়েই তো ইফালে অলপ এটা পাক মাৰি দিয়া আহোঁ ইয়াতে মানুহবিলাক চাওক কিমান হাজাৰ মানুহ ইয়াতে ভৰ্তি হৈছে এই ইয়াতে পিকনিক খাবলৈ কিবা 2-3 দিন ধৰি আছে আৰু এইফালে চাওক মানে এইটো মানে এটা দোকান হয় কিহৰ দোকান গম পায় ইয়াতে কোনো বস্তু বিক্ৰী নকৰে জাষ্ট ৰেণ্টত মানে 10-15 মিনিটৰ মানে ৰেণ্টত দিয়ে আৰু মোৰ আগত পাক কিবা লগাই দিয়ে আৰু সেইটো মানে লৈ কিনে এটা ফটো মাৰি আকৌ দি দিয়ে আৰু কিবা এটা 50 টকা নেকি দিব লাগে আৰু এইটো দলঙত চাওক কিমান মানে এই মানে সেইটো পাৰত কিমান হাজাৰ মানুহ যাই আছে লাইন লাগি গৈছে সেইটো পাৰত যোৱাৰ কাৰণে আৰু এই যে নাওবিলাক যে লৈ আহিছে এইবিলাক মানে সেই ঝৰ্ণাৰ ফালে গৈছিল নাও দি যাব লাগে তথাপি কিমান 100 টকা লাগে ঝৰ্ণাটো চাই আকৌ গুচি আহে মই নাযাওঁ কাৰণ মই নাওত তাৰ এক্সপিৰিয়েঞ্চ আছে ইমান ভাল নালাগে নাওটো 100 টকা দি ইয়াতে আৰু 100 টকা দি যাব মন নাই আৰু মই এইফালে ঝৰ্ণা দি আহিছিলোঁ আৰু তাতে টাইমো নহয় কাৰণ বহুত টাইম লাগে 1-1.5 ঘণ্টামান লাগব আৰু দোস্ত পিকনিকত মানে এইটো মেইন খাছ বস্তু লাগিল চাওক এইফালে চাওক মানে চবেইতো মানে ডেন্স ফূৰ্তি চব কৰে কিন্তু এইটো চাওক মানে প্ৰায় 60 বছৰৰ ওপৰত এটা গ্ৰুপ আহিছে পুৰা চাওক কিমান ফূৰ্তি মানে পুৰা নাচি আছে চব আছে এইটো মানে এইটোৱেই মেইন পিকনিকৰ এইটোৱেই মজা আমি খাবলৈ ৰেডি কালি মানে 3টা বাজি আছে চবতকৈ আমি দূৰৰ পৰা আহিছোঁ আৰু সকলোতকৈ আমি পিছত খাম কাৰণ আমাৰ চব আছিল আহি কিনে এটা নাই আৰু কালি মানে ৰেডি কৰিলোঁ এটা কাম কৰি একদম ফ্ৰেছ তো সব মানুহ এতিয়া লাহে লাহে ঘৰৰ ফালে যোৱা আৰম্ভ কৰি আছে আমাৰো মানে খোৱা বোৱা শেষেই হ'ব এতিয়া মানে আমাৰো যাব লাগিব ঘৰৰ ফালে কিন্তু তাৰ আগত আমাৰ মানে যিহেতু বস্তুবিলাক আমি আনিছোঁ তো ইয়াতে চব ধুই কিনে লৈ যাব লাগিব কাৰণ এইবিলাক ৰেণ্টৰ বস্তু চব ধুই কিনে এইবিলাক ধোৱা পাগলা কৰোঁতে সিফালে মানে আন্ধাৰ হৈ গ'ল পুৰা আন্ধাৰ হৈ গৈছে একদম পুৰা ৰাতি হৈ গৈছে এতিয়া মানুহ কিমান ভিৰ 5:30 মান বাজে ৰাতি হৈ গৈছে পুৰা মেঘালয় আৰু ইফালে চাওক মানুহ মানে এতিয়াও বাছ কিমান আছে বাছ যাতে বাছ ষ্টেণ্ডটো পুৰা বাছত এতিয়া মানুহ মানে যাই আছে পুৰা মই দেখা মতে সব পিকনিক প্লেচতে মানে চাইডৰ পিছত ক্লজ কৰি দিয়ে সকলো মানুহ যাবই লাগিব মানে বাধ্যতা কিন্তু এইটো হয় না অসমৰ উকিয়ামত মানে এইটো মানে একো নাই এতিয়া মানে 6টা বাজি সব মানে ইয়াতে আছে দোকান পোহাৰ মানে এতিয়া লাহে লাহে অলপ বন্ধ কৰি মানে 6টা বাজি এতিয়া মানে লাহে লাহে ৰেডি হৈ আছে যোৱাৰ কাৰণে মানুহে তো দোস্ত আমাৰ ৰাতিপুৱা 11টামান বাজিল কিন্তু আমি এতিয়া মানে পাই গ'লোঁ ইয়াতে মানে